Good morning. আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। ঘৰৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। ৰুটি বেলি আছোঁ এতিয়া। ৰুটিকেইটা বেলি লওঁ বোলো জল্দি কৰিও আছোঁ এইফালে। আজি কঠীয়া পাৰিম ঘৰত। এতিয়া মোবাইলটো খৰধৰ হৈছে মানে এনেকৈয়ে ওলাইছোঁ আৰু দেখাই আছোঁ। এয়া এইফালে এইকেইখন বেলি থৈছোঁ হৈছেগৈ আৰু গ্ৰেচি আমনি কৰি আছে, কিবা খাওঁ কৰি আছে। কি খাবি দেই? ফ্ৰিজাৰত তেনেকৈ থৈ দিওঁ আইচ কৰি। সেইটো খাইছা গ্ৰেচি? খালা? অঁ দেখো খোৱা। তিয়ঁহ কিনিছে চাব দেই, তিয়ঁহ খাই দিলে দেই। আৰু কি খাই দেখাম ৰ'ব। কল চবতে খাবহি কেনেকৈ, এই ধৰিব নোৱাৰোঁ। গ্ৰেচি এজনী আমাৰ নাতা। আমি পানী দিব যাওঁ এতিয়া। কঠীয়া সিঁচিছে, বলক দেখাই আছোঁ হয়নে। এয়া আমাৰ কঠীয়ানি ছাইডতে খুৰীদেউহঁতৰ সিঁচা হ'ল বাৰু, ওলালেই তেওঁলোকৰ। এইফালে পানী পুখুৰীৰ পৰা মেচিন লগাই আছে। দাদাহঁতো আহি সহায় কৰি দিছেহি, ওচৰৰে হয়। তেওঁলোকৰো আজি কঠীয়া পৰা হ'ল। আমাৰ ঘৰতে একেবাৰে শেষত পৰা হ'ল কাৰণে সকলোৱে মিলি খানাটো আমাৰ ঘৰতে আয়োজন কৰা হ'ল। বৌহঁতো আহিছিল, তেওঁলোকেও আহি সহায় কৰি মেলি দিলেহি। কিন্তু কাম কৰি থাকোঁতে মোৰ ভিডিঅ' বনাব নহ'ল, খানা এটাও ক্লিপ মই ল'ব নোৱাৰিলোঁ। আৰু খাই বৈ এয়া অকণমান নিয়ম কৰিব লাগে। এবাৰ মোৰ যিহেতু নতুন, বৌহঁতে শিকাই দিছে বাৰু। খুৰীদেউ শিকাই দিলে কেনেকৈ কি কৰিব লাগে, এয়া কৰি মেলি ল'লোঁ। এইফালে আমাৰ এখেতে কি বনাইছে এইটো? নাগা ষ্টাইল। য়েছ। আৰু মইতো আপোনালোকে চিনি পাই নাই বাৰু, কি হয় জনাবচোন। অকণমান গৰম কৰি খুন্দি দিব লাগিব ন? এইটো হৈ যাব ইমানটোৱে। এইফালে জলকীয়া, আদা, নহৰু খুন্দি থোৱা আছে, এইখিনি বনাই আছে। আৰু এইটো আমাৰ খৰিচা, এইবছৰৰ নতুনকৈ থোৱা। আজি 4-5 দিন হৈছে আৰু তাৰ দিম ইয়াতে। দিবা নহয়? অলপ দিব লাগিব। অ'কে। হৈছে লাষ্ট অকণমান ইনগ্ৰিডিয়েণ্ট আছে। এইটো মই হেৰি কৰাটো, ৰ'ষ্ট কৰাটো অকণমান খুন্দি ইয়াতে দি দিয়া হৈছে। আৰু বেলেগ বেছি নালাগে, এইটো অকণমানে ফ্লেভাৰটো। মেজেঙা গুটি, ধুনীয়া কৰি দিব। চাইনিজ কিবা বুলি কয়, চাইনিজ পেপাৰ ইংলিছত। একেটাই হয়নে নহয় নাজানো, ভুল হ'ব পাৰোঁ দেই। আমাৰ খানা ৰেডি হৈ গ'ল, খাব লৈছোঁ এতিয়া, দেখাইছোঁ। এইফালে ভাত আৰু এয়া আমাৰ কি আছিলে? পৰ্ক বইল উইথ বেম্বু শ্বুট। পৰ্ক বইল উইথ বেম্বু শ্বুট উইথ মেজেঙা গুটি, হয়নে? এইফালে ভোট জলকীয়া, কাজি নেমু আৰু কি লাগে আৰু আমাক। খাই লওঁ এতিয়া, সকলে চাই থাকে কেনেকুৱা হৈছে বা। খাইছোঁচোন, টেষ্টটো খাই চাইছোঁ। মই বনাইছিলোঁ বাৰু। তুমিয়ে বনাইছিলা? এয়া এতিয়া আমি খাব লৈছোঁ, টেষ্ট কৰিব লৈছোঁ অকণমান কেনেকুৱা হয়। कुछ दिन पहले हमने आपको ये भी बताया था कि भारत एक अपना S-400 टाइप का बना रहा है, आपको ये भी पता है। तो भारत अपना खुद का बना रहा है, लेकिन रूस से कह रहा है कि भाई तुमने तो हमें ऑलरेडी पैसे दे रखे हैं। तो हमने ये बोला था कि हम तुम्हें 5 करोड़ देंगे, इसकी 3 हमने दे दिया, 2 तुम्हारी बैलेंस है, 2026 में देंगे। इंडिया ने पूरा डन है। ये हमें 2 और मिल रहा है, टोटल हमारे पास 5 करोड़
এবছৰমান হৈ গ'ল। মই এনেও বইল খাই ভালে পাওঁ, মাছ বইল খায়ো ভাল পাওঁ, ইমান এটা ভাল নাপায় বাৰু। उसकी ऑलरेडी रशिया से बात चल रही है, हमारे मतलब एखेते। they are already talking। अभी ऑफिशियली ये लोग सामने लेकर आए भैया। हैं इस बात को, लेकिन जो हमें पता लग रहा है मीडिया की रिपोर्ट से कि কি আছিলে এইটো নিয়ৰ ভঙা আনিছিলে বোলে আজি। कब जाके डील होती है, নিয়ৰ ভঙা খাই কোনে কোনে ভাল পায় ক'ব দেই। शुरू हो गई है। और यहाँ पे भारत अपना भी एक और प्लेटफॉर्म दाल बना है, रखा है। which they are saying is better than S400। আমি খাই লওঁ এতিয়া। It is something like the S400, मैं आपको समझाने की ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি আমাৰ ভিডিঅ'টো আজি আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।